Hello viewers, good morning. Welcome to our channel Brothers Vlog. আমি আজি ওলালো আমাৰ ব্ৰাজাৰ্ছ ডিজাইন এণ্ড টেণ্টৰ আমাৰ যিমানখিনি কৰ্মচাৰীৰ সৈতে আমি গোটেইখিনি যিমান আমাৰ কলা কৌশলী আছে তো গোটেইখিনিৰ লগতে আমি ভাবিলোঁ এসাঁজ খাই আহোঁ নতুন বছৰ বুলি। যিহেতু নতুন বছৰ পৰা নাই তথাপিও আমি ওলাইছোঁ নতুন বছৰ আগতীয়াকৈ হয়তো নতুন বছৰ আকৌ যাম। গতিকে আমাৰ লগত আমাৰ ব্লগটো চাই থাকিব। ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। আমি বৰ্তমান আহি পালোঁ, আমি খাৰবতীয়া বাছ ষ্টেণ্ড পালোঁ আৰু আমাৰ সৈতে আছে এতিয়া বৰ্তমান আমাৰ গাড়ীত বৰ্তমান আছে বাবু আছে, লক্ষ্য আছে, হৰমোন আছে, পিছত আৰু এখন গাড়ী আহি আছে আমাৰ। গতিকে আমি গৈ আছোঁ, আপোনালোকে আমাৰ চাই গৈ থাকক আৰু আমি কি দেখুৱাব পাৰোঁ। পাবৰে হ'ল আৰু বেছি সময় নাই। আগত আমাৰ বাকী গাড়ীখন গৈ আছে, আমি পিছে পিছে গৈ আছোঁ আৰু কম সময়ৰ ভিতৰত আমি আমাৰ লোকেশ্যন পাই যাম। আমি এয়া আমি আহি পালোঁ। এতিয়া আমি ঠাইটো মিলাই লওঁ ক'ত আমি খোৱা হয়। এয়া আমাৰ দেৱ আছে আমাৰ লগত আৰু আমি গাড়ী দুখন এখন আৰু এখন আছে। আমি পাৰ্ক কৰি লওঁ, পাৰ্ক কৰিলোঁ আমি ঠাইটো এটা আহি পালোঁ আমি ভৈৰৱকুণ্ড আৰু এয়া ভৈৰৱকুণ্ডৰ পৰিৱেশ সকলো আছে। আমি পালোঁ কেনেকুৱা লাগিছে কাকা? একদম মজা। আমি মোবাইলটো দি ল'লোঁ। কেনেকুৱা লাগিছে বাবু? কেনেকুৱা লাগিছে? আহি পাই গ'লোঁ আমি ভৈৰৱকুণ্ড। এতিয়া আমি এয়া আহিয়ে সকলোবোৰ নদীত নামি গৈছে। ইয়াতে চবৰে ফূৰ্তি বাৰু আজি ফটো জানি বুঝি লাগিয়াছ পাহাড়ৰ মেলিনী লাগে বাইকে পাতি মে বিয়াখনি বগি 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 ছোৱালী পাবলৈ মহিমা যাব। বাবুৰ পোচা ইছ ৰাম জাকাচ। এয়া বাবু আমাৰ লগত আছে এতিয়া বৰ্তমান এয়া নদীৰ মাজত শুই কি কৰিছে বাৰু এইটো নকওঁ বাৰু। ভিডিঅ' বৰ্তমান চলি আছে আৰু আমাৰ পাৰ্টি আৰম্ভ হৈছিলে, এতিয়া বৰ্তমান পাৰ্টি চলি আছে। আমাৰ মাজত লক্ষ্য আছে, এয়া লিকু আছে। মানে তুমি কি ক'বা?